বন্ধুসকল, আমাক ভগৱানে প্ৰত্যেক সময়তে কিছুমান সংকেত দি থাকে। এই সংকেতবোৰৰ ভিতৰত কিছুমান সংকেত শুভ হয় আৰু কিছুমান অশুভ হয়। আজি ইয়াৰে যিকোনো কেইটামান শুভ সংকেতৰ বিষয়ে আলোচনা কৰিম। কেতিয়াবা সপোনত কোনো গুৰু দৰ্শন বা কোনো ভগৱানৰ দৰ্শন হয় আৰু কেতিয়াবা কোনো মন্দিৰলৈ যোৱা দেখা যায় আৰু কেতিয়াবা পূজা কৰা দেখা যায়। ঠিক এনে হ'লে বাস্তৱতো আপোনালোকে যোন মন্দিৰলৈ যোৱা দেখিছে তাত গৈ পূজা দিব লাগে। হয়তো ভগৱানে সেই আপোনাৰ পৰা পূজা পাবলৈ বিচাৰি আছে। এনে কৰিলে নিশ্চয় ভগৱানে দি থকা আপোনাৰ শুভ সংকেতৰ দ্বাৰা আপুনি জীৱনত সৌভাগ্য লাভ কৰিব পাৰে। ২ নম্বৰ সংকেতটো হৈছে, যদি খুব ৰাতিপুৱাই আপোনাক কোনোবাই আহি টকা দিছে আৰু একেৰাহে এনেদৰে আপোনাৰ হাতলৈ বা আপোনাৰ ঘৰলৈ ধন টকা পইচা আহি আছে, তেতিয়াহ'লে ই এক শুভ সংকেত। নিশ্চয় আপোনাৰ আৰ্থিক দিশত উন্নতি হোৱাৰ সম্ভাৱনা ঘটিছে। ৩ নম্বৰ সংকেতটো হৈছে, প্ৰত্যেক দিনেই ৰাতিপুৱা যদি আপুনি আইনাত আপোনাৰ চেহেৰাটো চায় আৰু যদি আপোনাৰ মুখত আনন্দৰ ৰং আৰু উজ্জ্বলতা দেখা পায় আৰু একেৰাহে বহুদিনলৈ যদি এই উজ্জ্বলতা বা ৰং আপোনাৰ সেই মুখখনত থাকে, তেতিয়াহ'লে আপুনি জানিব লাগিব এইটো এক শুভ সংকেত। আপোনাৰ জীৱনত যি কাম কৰিবলগীয়া আছে সেই কামত আপুনি লাগি গ'লে নিশ্চয় সফলতা লাভ হ'ব। ৪ নম্বৰ শুভ সংকেতটো হৈছে, যদি কোনো কুকুৰ বা মেকুৰী কোনোদিনে আপোনাৰ ঘৰত নাহে বা হঠাতে আহি আপোনাৰ ঘৰত পোৱালি জন্ম দিছে বা প্ৰসৱ কৰিছে, তেতিয়াহ'লে ই এক শুভ সংকেত। হয়তো আপোনাৰ জীৱনলৈ আহিব ধৰিছে ভাল সময়। ৫ নম্বৰ শুভ সংকেতটো হৈছে, যদি কেতিয়াবা আপুনি পৰীক্ষা বা কোনো কৰ্মত গৈ থকাৰ অৱস্থাত আপুনি যদি কোনো ফুল গছৰ পৰা তলত সৰি থকা দেখে, তেতিয়াহ'লে আপুনি যি কৰ্মত যাব তাত নিশ্চয় সফলতা পাব। ৬ নম্বৰ শুভ সংকেতটো হৈছে, যদি হঠাৎ কৰি আপোনাৰ হাতত সঁজুলি উঠিছে, কোনো বেমাৰ নাই বা কোনো ৰোগ নাই, হঠাৎ সঁজুলি উঠিছে তাৰ পাছত আকৌ নাইকিয়া হৈ যায়, জানিব লাগিব ই আপোনাৰ হাতলৈ অৰ্থ অহাৰ সম্ভাৱনা দেখাইছে। বন্ধুসকল, আজিলৈ এইকেইটা শুভ সংকেতৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিলোঁ। পাছত ইয়াৰ বিষয়ে আৰু আমি পিছৰ ভিডিঅ'ত ইয়াৰ বিষয়ে উল্লেখ কৰিম। গতিকে আজিলৈ ইমানকে কৈ মই মোৰ চেনেলৰ পৰা বিদায় লৈছোঁ। আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ।